ছাত্ৰ ছাত্ৰীসকল আমি অনুশীলনী 3.5 ৰ কোনটো পঢ়িব লাগে আজি কোৱেশ্চন নম্বৰ 2 ইয়াত কেইবাটাও অংক আছে 5টা অংক আছে তাৰে প্ৰথমটো সমাধান কৰিম প্ৰথম প্ৰশ্নটো দিয়া আছে এনেকৈ a আৰু b ৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব ইয়াত দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ এজোৰ দিয়া আছে আৰু এই সমীকৰণ দুটাত a আৰু b দিয়া আছে আমি এই a আৰু b ৰ মান উলিয়াব লাগে যাতে সমীকৰণটোৰ কি হয় অসীম সংখ্যক সমাধান থাকে আমি ইতিমধ্যে পাই আহিছো যে দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ এজোৰৰ তিনি প্ৰকাৰৰ সমাধান থাকিব পাৰে এটা হল অদ্বিতীয় সমাধান এটা হল অসীম সংখ্যক সমাধান আৰু আনটো হল কি কোনো সমাধান নাই ইয়াত যিজোৰ সমীকৰণ দিয়া আছে সেই সমীকৰণজোৰৰ কেনেকুৱা সমাধান আছে বুলি কৈছে আমাক অসীম সংখ্যক সমাধান গতিকে যদি অসীম সংখ্যক সমাধান থাকে তেতিয়াহলে আমি জানো অসীম সংখ্যক সমাধান দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ এজোৰৰ থকাৰ চৰ্তত হল এইটো a1/a2 = b1/b2 = c1/c2 এইটো হয়নে যদি দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ এজোৰৰ অসীম সংখ্যক সমাধান থাকে তেতিয়াহলে এই সমীকৰণজোৰে এই চৰ্তটো ফুলফিল কৰিব মানি চলিব অৰ্থাৎ a1/a2 b1/b2 আৰু c1/c2 কি হ'ব সমান হ'ব এই বস্তুটো আমি প্ৰয়োগত আনিব লাগিব অংকটো সমাধান কৰিবৰ কাৰণে ঠিক আছে আৰম্ভ কৰিম আমি প্ৰথমতে আমি সমীকৰণটো লিখিছো প্ৰথম সমীকৰণটো কি দি আছে 2x + 3y = 7 ঠিক আছে ইয়াক আদৰ্শ ৰূপত লিখিলে কেনেকৈ লিখা হ'ব 2x + 3y + 7 টো আমি সমান চিনটোৰ বাওঁফালে লৈ আহিম গতিকে ই হ'ব -7 = 0 এইটো হল আমাৰ সমীকৰণ 1 ঠিক তেনেকৈ দ্বিতীয় সমীকৰণটো আছিল a - b * x + a + b * y = 3a + b - 2 এই সমীকৰণটো যেটো আদৰ্শ ৰূপত নাই সমান চিনৰ সোঁফালে থকা 3a + b - 2 ইয়াক আমি সমান চিনটোৰ বাওঁফালে লৈ আহিম a - b * x + a + b * y minus 3a minus b plus 2 is equal to 0 এইটো হল সমীকৰণ 2 এতিয়া আমি a1 b1 c1 আৰু a2 b2 c2 নিৰ্ণয় কৰিব লাগে হয়নে যেটো সমীকৰণ আমাক দিয়া আছে প্ৰশ্নটোত ইয়াত চলক হল কি x আৰু y প্ৰথম সমীকৰণটোত x ৰ হহক অৰ্থাৎ a1 হল কিমান আছে 2 ঠিক তেনেকৈ b1 মানে দ্বিতীয়টো চলক অৰ্থাৎ ইয়াত y ৰ হহক হল কিমান 3 আৰু 3 c1 ধ্ৰুবক পদটো কিমান -7 এতিয়া দ্বিতীয়টো সমীকৰণত চোৱা দ্বিতীয় সমীকৰণত x ৰ হহক অৰ্থাৎ a2 কিমান দিয়া আছে x এইটো হল কি পূৰণ হৈছে ইয়াৰ লগত a - b গতিকে আমি a2 ঠাইত লিখিম a - b ঠিক তেনেকৈ b2 ঠাইত কি লিখিম আমি b2 মানে দ্বিতীয়টো চলক y ৰ হওক y ৰ লগত কি পূৰণ হৈ আছে প্লাস a + b গতিকে হ'ল a + b আৰু ধ্ৰুবক পদ যত চলক নাই হেগিটা কি হ'ল হেতু হ'ল -3a - b + 2 এটো হল c2 বা ধ্ৰুবক পদটো আমি এতিয়ালৈকে a1 b1 c1 আৰু a2 b2 c2 নিৰ্ণয় কৰিলো এতিয়া প্ৰশ্নটোত কি বুলি কৈছে যে সমীকৰণটোৰ অসীম সংখ্যক সমাধান আছে গতিকে আমি লিখিম এনেকৈ যেহেতু সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান আছে গতিকে
চৰ্তটো লিখিম আমি চৰ্তটো কি আছিল অসীম সংখ্যক সমাধান হোৱাৰ চৰ্ত a1/a2 is equal to b1/b2 is equal to c1/c2 অৰ্থাৎ a1/a2 b1/b2 আৰু c1/c2 প্ৰত্যেকই কি হ'ব সমান হ'ব এতিয়া আমি a1 b1 c1 আৰু a2 b2 c2 মান বহুৱাই দিম implies a1 ৰ ভ্যালু হ'ল কিমান 2 a2 ভ্যালু হ'ল a minus b সমান b1 হ'ল 3 আৰু b2 হ'ল a plus b সমান চিন c1 হ'ল -7 আৰু c2 হ'ল কিমান -3a minus b plus 2 এখিনলৈকে বুজি পাইছা নে পাইছো স্যাৰ ঠিক আছে এতিয়া ইয়াত চোৱা ইয়াত তিনটা পদ আছে আৰু তিনিটা পদ সমান 2 divided by a minus b কাৰ লগত সমান হ'ব 3 divided by a plus b আকৌ এটো আকৌ সমান হ'ব তৃতীয়টো পদ অৰ্থাৎ -7 divided by -3a minus b plus 2 লগত সমান অৰ্থাৎ প্ৰথম পদ আৰু দ্বিতীয় পদ সমান প্ৰথম পদটো কাৰ লগত সমান হ'ব তৃতীয় পদৰ লগতো সমান এই প্ৰথমটো দ্বিতীয়টোৰ লগত সমান আকৌ প্ৰথমটো তৃতীয়টোৰ লগতো সমান তিনিটা পদ যেহেতু সমান হয় তিনিটা পদৰ ভিতৰত যিকোনো দুটা পদ ল'ব পাৰো এতেকে আমি কি কৰিম এতিয়া প্ৰথম দুটা পদ ল'ম ইয়াৰ পৰা প্ৰথমটো আৰু দ্বিতীয়টো আমি প্ৰথমটো আৰু তৃতীয়টো ল'বও পাৰো সদ্যহতে আমি প্ৰথম আৰু দ্বিতীয়টো লৈছো এই দুটা সমান বুলি দেখুৱাম এতেকে কি কৰিম আমি 2 divided by a minus b এই পদটো কাৰ লগত সমান বুলি পাইছো আমি 3 divided by a plus b এতিয়া ইয়াত কি আছে সমান চিহ্নৰ দুইফালে কি আছে একোটা ভগ্নাংশ আছে হয় নাই গতিকে আমি বজ্ৰপূৰণ কৰিব পাৰিম বজ্ৰপূৰণ 2 এ কাক পূৰণ কৰিম a plus b আৰু 3 এ কাক পূৰণ কৰিম a minus b গতিকে আমি লিখিম 3 into a minus b is equal to 2 into a plus b इते 3 रे पूरण करा plus 3 into plus a plus into plus all plus 3 into a 3a plus 3 into minus b plus into minus 3 into b 3b is equal to plus 2 into plus a plus into plus 2 into a 2a plus 2 into plus b plus into plus all plus 2 into b 2b এতিয়া সমান চিহ্নৰ দুইফালে দুটাকৈ পদ আছে আৰু দুইফালে a আৰু b থকা পদ আছে গতিকে এক কাম কৰিম আমি এতিয়া a থকা পদ সমান চিহ্নটো এটা ফালে হয় বাওঁফালে নহয় সোঁফালে ৰাখিম আৰু b থকা পদ আনটো ফালে লৈ যাম গতিকে 3a টো যদি মই বাওঁফালে ৰাখিম এই 2a টোক আমি সোঁফালৰ পৰা বাওঁফালে লৈ আহিম গতিকে প্লাস 2a টো হ'ব -2a সমান সোঁফালে আছে 2b এই 3b টোক আমি কি কৰিম -3b টো সোঁফালে লৈ আহিলো গতিকে এই হ'ল +3b এতিয়া বাওঁফালে কি পালো +3a আৰু -2a দুটা সদৃশ পদ কি চিহ্ন আছে হেতৰ আগত বেলেগ চিহ্ন আছে গতিকে আমি বিয়োগ কৰিব লাগিব ডাঙৰ পদটোৰ পৰা সৰু পদটো 3টা a বিয়োগ 2টা a কেটা থাকিলে এটা a যেহেতু বিয়োগ কৰিছো বিয়োগ কৰিলে আমি ডাঙৰ সংখ্যাৰ আগৰ চিহ্নটো লিখিব লাগে ডাঙৰ সংখ্যা 3 ৰ আগত যোগ চিহ্ন আছে গতিকে এৰ আগত একো চিহ্ন লিখা নাই মানে যোগ চিহ্ন আছে ইফালে সদৃশ পদ দুটা b থকা দুইটাৰ আগত একেজাতীয় চিহ্ন আছে গতিকে যোগ কৰিম আমি দুটা b আৰু তিনটা b কেটা b হ'ল পাঁচটা b যেহেতু যোগ কৰিছো পদ দুটাৰ আগত যেটো চিহ্ন আছিল হেতু চিহ্নে বহুম দুইটাৰ আগত প্লাস চিহ্ন অৰ্থাৎ 5b ৰ আগতো কি চিহ্ন বহিব প্লাস চিহ্ন গতিকে আমি পালো a = কি 5b এইটো সমীকৰণ 3 বুলি লিখি ৰাখিম আমি ঠিক আছে আমি পালো a = কিমান 5b এতিয়া আমি কি কৰিম আগতে আমি এই প্ৰথম দুটা পদ 1 নম্বৰ আৰু 2 নম্বৰ পদ দুটা সমান লৈছিলো এটো যে 1 নম্বৰ পদটো মিউট কৰি দিয়া কাৰণ মাইক অন হৈ আছে
এতিয়া আমি প্ৰথম পদটো অৰ্থাৎ 2 by a minus b সমান -7 divided by -3a minus b plus 2 এই পদটো লম গতিকে আমি লিখিম আকৌ 2 divided by a minus b is equal to 3 নম্বৰ পদটো কি আছিল -7 divided by -3a minus b plus 2 হয়নে হয় এতে একে পদ্ধতি আকৌ আমি ইয়াত কি কৰিম বজ্ৰপূৰণ কৰিম 2 ৰে আমি -3a minus b plus 2 পূৰণ কৰিম আৰু -7 এ কাক পূৰণ কৰিম a minus b গতিকে আমি এনেকৈ লিখিব পাৰো 2 into -3a minus b plus 2 সমান -7 into a minus b এটা পূৰণ কৰা +2 into -3a plus into minus 3 দুগুণ 6 into a 6a plus 2 into minus b minus plus into minus 2 into b 2b plus 2 into plus 2 plus into plus 2 into 2 4 is equal to -7 into a plus a minus into plus minus 7 into a 7a minus 7 into minus b minus into minus plus 7 into b 7b এটা ইয়াত চোৱা ইয়াতো a থকা পদ ইয়াত আছে b থকা পদ ইয়াতো আছে আৰু ইয়াত লগতে কি আছে ধ্ৰুৱক পদ এটাও আছে যেটো 4 গতিকে a থকা পদ আমি সমান চিহ্নৰ একেফালে লৈ আহো -6 আসলে বাওঁফালে সোঁফালৰ পৰা লৈ আহিলো প্লাস -7a গতিকে ই হল +7a -2b বাওঁফালে সোঁফালৰ পৰা এটো লৈ আহা +7b টো হল -7b +4 is equal to 0 সোঁফালে শূন্য কৰি আমি গুটেকেটা বাওঁফালে লৈ আহিলো এটা চোৱা বাওঁফালে সদৃশ পদ দুটা আছে এ থকা এটাৰ আগত মাইনাস এটাৰ আগত কি চিন আছে প্লাস চিন আছে গতিকে আমি এই পদ দুটা কি কৰিম বিয়োগ কৰিম যেহেতু বেলেগ বেলেগ চিন আছে 7টা এৰ পৰা 6টা এ বিয়োগ দিলো কিমান থাকিলে এটা এ যেহেতু বিয়োগ কৰিছো ডাঙৰ সংখ্যাৰ আগৰ চিন লিখিব লাগে ডাঙৰ সংখ্যা 7ৰ আগত কি চিন আছে প্লাস চিন গতিকে এৰ আগত প্লাস চিন বহিব একো চিন লিখা নাই অৰ্থাৎ প্লাস চিন আছে ঠিক তেনেকৈ ইয়াত বি থকা দুটা পদ আছে সদৃশ পদ দুইটাৰ আগত কি আছে মাইনাস চিন আছে অৰ্থাৎ একে জাতীয় চিন আছে গতিকে এই দুটা কি হ'ব এবাৰ যোগ হ'ব দুটা বি আৰু 7টা বি কেটা বি হ'ল 9টা বি যেহেতু আমি যোগ কৰিছো গতিকে ইহঁতৰ আগত যেটো চিন আছিল হেতু চিনে বহম পদ দুটাৰ আগত মাইনাস চিন আছে গতিকে মাইনাস চিনে বহিব তাৰপিছত কি হ'ব প্লাস 4 = 0 এতিয়া চোৱা a আমি পালো a - 9b + 4 = 0 কিন্তু মন কৰা আমি 3 নম্বৰ সমীকৰণত a ৰ মানটো উলিয়াই থৈছো যেটো হল a = কিমান 5b অৰ্থাৎ আমি a ৰ ঠাইত কি লিখিব পাৰো 5b বহাব পাৰো গতিকে আমি ডাইৰেক্ট লিখিম a ৰ ঠাইত কিমান এবাৰ 5b ক'ৰ পৰা পালো আমি সমীকৰণ 3 টা আমি উলিয়াই থৈছো a ৰ ঠাইত আমি লিখিলো 5b - 9b + 4 = ইয়াত লিখিম আমি সমীকৰণ 3 ৰ পৰা a = 5b বহুৱাই অৰ্থাৎ সমীকৰণ 3 ত আমি যেটো a ৰ ভ্যালু পাইছিলো 5b এই 5b টোক আমি ইয়াত ৰিপ্লেস কৰি দিলো a ৰ ঠাইত গতিকে আমি এতিয়া আকৌ কি পালো সদৃশ পদ এযোৰ পালো b থকা 5b ৰ আগত প্লাস চিন আছে 9b আগত কি আছে মাইনাস চিন আছে বেলেগ বেলেগ চিনৰ সদৃশ পদ দুটাৰ আগত গতিকে বিয়োগ কৰিম আমি 9টা b ৰ পৰা 5টা b কমাই দিলো কেটা থাকিলে 4টা b যেহেতু বিয়োগ কৰিছো ডাঙৰ সংখ্যাৰ আগত চিন লিখিম ডাঙৰ সংখ্যা 9ৰ আগত কি আছিল মাইনাস চিন গতিকে এটা বহিব মাইনাস চিন প্লাস 4 = 0 এতিয়া আমাৰ a অপোনেন্ট হৈ গল অকল b আছে গতিকে b মান আমি উলিয়াব পাৰো তাৰ কাৰণে আমি b থকা পদটো বাওঁফালে ৰাখি ধ্ৰুৱক পদটো সোঁফালে লৈ আহিলো +4 টো হল -4 দুইফালে মাইনাস মাইনাস কেনসেল কৰা 4b = 4 হল গতিকে b ভ্যালু কি হ'ব এই 4টো সোঁফালে লৈ আহিম হৰণ হ'ব হৰত বহিব লগত কি বহিব সোঁফালৰ 4টো = কি হ'ল 1 অৰ্থাৎ b ভ্যালু কি পালো আমি 1 পালো
এতিয়া এই b ৰ ভ্যালুক আমি বহুৱাম সমীকৰণ 3 ত বহুৱাই কি পাম আমি তেতিয়া a ৰ ভ্যালুটো পাই যাম এতিয়া b = 1 সমীকৰণ 3 ত বহুৱাই পাওঁ সমীকৰণ 3 টো আছে a = 5b গতিকে ইয়াত b ৰ ঠাইত বহুৱাই দিয়া 1 5 * 1 হ'ল 5 * 1 = 5 এতেকে a ৰ মান কি পালো আমি 5 আৰু b ৰ ভ্যালু কিমান হ'ল 1 এতেকে a = পালো আমি 5 আৰু b = 1 গতিকে আমাক যেটো সমীকৰণ দিয়া আছিল সেই সমীকৰণটো a ৰ ঠাইত যদি আমি 5 আৰু b ৰ ঠাইত 1 লিখি দিও তেতিয়া হলে সেই সমীকৰণজোৰৰ কি হ'ব অসীম সংখ্যক সমাধান থাকিব বুজি পালানে বাৰু Alusa. এনেকুৱা ধৰণৰ অংক পৰীক্ষাত আহে কৰিবৰ কাৰণে এইটোৱে নহবও পাৰে একে ধৰণৰ যে সমীকৰণ এযোৰ দিয়া থাকিব যাৰ অসীম সংখ্যক সমাধান থাকে তাত এটা বা দুটা অজ্ঞাত ৰাখি দিয়া থাকে যাৰ মান আমি উলিয়াব লাগে গতিকে একে ধৰণে কৰি আমি সমীকৰণ যিয়ে নহওক যদি অসীম সংখ্যক সমাধান থাকে এই একে পদ্ধতিৰে আমি অজ্ঞাত ৰাশি কেটাৰ মান আমি নিৰ্ণয় কৰিব পাৰিম ঠিক আছে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম দেখা পাইছানে প্ৰশ্নটো স্ক্ৰিনত ওলাই আছে নহয় ওলাইছে নাই ওলাইছে স্যাৰ হয় প্ৰশ্নটো কি আছে কেৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই ইয়াত আগতে অসীম সমাধান আছে বুলি কৈছিলে এতিয়া যিজোৰ সমীকৰণ দিয়া আছে আমাক এই সমীকৰণজোৰৰ কোনো সমাধান নাই বুলি কৈছে কেৰ ঠাইত কি মান যদি আমি বহুৱাই দিও তেতিয়াহলে এই সমীকৰণজোৰৰ কোনো সমাধান নোলায় আমি সেই কেৰ মানটো বিচাৰি উলিয়াব লাগে এতিয়া কথা হ'ল সমীকৰণ এজোৰৰ দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ এজোৰৰ কেতিয়া কোনো সমাধান নাথাকে সেই শৰ্তটো কি আছিল কোনো সমাধান নাই ইয়াৰ শৰ্তটো কি আছিল মনত আছে না আমাৰ কোনো সমাধান ক'ব পাৰিবানে এই শৰ্তটো আছে a1/a2 আৰু b1/b2 সমান হ'ব কিন্তু কি নহয় সমান নহয় প্ৰথম দুটা সমান হ'ব তৃতীয়টো কি নহয় অনুপাতটো ধ্ৰুবক পদ দুটাৰ অনুপাত কি নহয় সমান নহয় এটো আছিল আমাৰ শৰ্তটো কোনো সমাধান নোহোৱাৰ হয়নে গতিকে এই শৰ্ত আমি ব্যৱহাৰ কৰিম আকৌ আগৰ দৰে একে পদ্ধতিত কৰিলে হয় কিমান নম্বৰ আছে 2 নম্বৰৰ 2 সমাধান প্ৰথমতে আমি সমীকৰণটো লিখিম আগৰ দৰে কি আছে সমীকৰণটো হ'ল 3x + y = 1 এই সমীকৰণটো যেটো আদৰ্শ ৰূপত নাই আমি এক আদৰ্শ ৰূপত লিখিব লাগে অৰ্থাৎ সোঁফালৰ 1 টো আমি বাওঁফালে লৈ আহিম গতিকে সমীকৰণটো হ'ব 3x + y - 1 + 1 টো হ'ল কি -1 সোঁফালে অকল কি থাকিলে শূন্য থাকিলে এটো হ'ল সমীকৰণ 1 দ্বিতীয়টো সমীকৰণ দি আছে 2k - 1 * x + k - 1 * y = 2k + 1 ইয়াতো সমান চিহ্নৰ সোঁফালে পদ আছে তাক আমি বাওঁফালে লৈ আহি আদৰ্শ ৰূপত লিখিম গতিকে আমি এনেকৈ লিখিম 2k - 1 * x + k - 1 * y - 2k + 1 হ'ল -1 = 0 এটো হ'ল সমীকৰণ কিমান 2 এই সমীকৰণটো চলক হিচাপে কি দি আছে আমাৰ বা এই সমীকৰণটোৰ চলক কি হয় সমীকৰণটোৰ x আৰু y গতিকে আমি a1 b1 c1 আৰু a2 b2 c2 দিম a1 মানে হ'ল প্ৰথম এক নং সমীকৰণত প্ৰথমটো চলক x ৰ সহগ কিমান 3 b1 এক নং সমীকৰণত দ্বিতীয়টো চলক অৰ্থাৎ y ৰ সহগ y ৰ লগত কি পূৰণ হৈ আছে একো নাই মানে 1 এটা পূৰণ হৈ আছে গতিকে 1 লিখিম আমি আৰু c1
1 নং সমীকৰণত ধ্ৰুৱক পদটো কিমান হ'ল -1 ঠিক তেনেকৈ 2 নং সমীকৰণত প্ৰথমটো চলক x ৰ সহ কি পূৰণ হৈছে x ৰ লগত 2k - 1 দ্বিতীয়টো চলক অৰ্থাৎ y ৰ সহ হ'ল কিমান k - 1 আৰু ধ্ৰুৱক পদ c2 কিমান হয় -2k - 1 -2k - 1 এতিয়া আমাক প্ৰশ্নটোত কৈছে যে এই সমীকৰণজোৰত k ৰ ঠাইত কি বহুৱাই দিলে সমীকৰণজোৰৰ কি থাকিব কোনো সমাধান নাথাকিব বুলি কৈছে অৰ্থাৎ সমীকৰণজোৰৰ কোনো সমাধান যেহেতু থাকিব নালাগে গতিকে আমি লিখিম যেহেতু সমীকৰণজোৰৰ কোনো সমাধান নাই গতিকে শৰ্তটো লিখিম আমি কি আছে শৰ্তটো a1 by a2 is equal to b1 by b2 is not equal to c1 by c2 অৰ্থাৎ x ৰ সহগ দুটাৰ অনুপাত আৰু y ৰ সহগ দুটাৰ অনুপাত সমান হ'ব কিন্তু ধ্ৰুৱক পদ দুটাৰ অনুপাত কি নহয় সমান নহয় এতিয়া আমি মান কেইটা বহুৱাই যাম a1 ৰ ভ্যালু হ'ল কিমান +3 a2 হ'ল 2k - 1 সমান চিন b1 হ'ল +1 b2 হ'ল k - 1 is not equal to c1 হ'ল -1 c2 হ'ল -2k - 1 এতিয়া চোৱা আগতে তিনিটা সমান আছিল এতিয়া প্ৰথম দুটাহে সমান আছে গতিকে আমি প্ৰথম দুটা ললে আমাৰ কাম হৈ যাব আমি ইয়াৰ পৰা প্ৰথম দুটা পদ লম এতেকে লিখিম আমি 3/2k - 1 is equal to 1 divided by k - 1 এতিয়া আমি বজ্ৰ পূৰণ কৰিম 3 ৰে k - 1 পূৰণ কৰিম গতিকে লিখিম আমি 3 into k - 1 is equal to এই একেৰে আমি পূৰণ কৰিম 2k - 1 একেৰে আমি যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণফল সেই সংখ্যাৰ সমানে হ'ব গতিকে ডাইৰেক্টলি আমি লিখিছো 2k - 1 এতিয়া চোৱা 3 ৰে পূৰণ কৰিম 3 into k কিমান হ'ল 3k plus into plus plus +3 into -1 plus into -1 minus 3 পূৰণ 1 3 সমান 2k - 1 ইয়াত চোৱা এই সমীকৰণটোত অযুগ পদ আছে কি k থকা পদ দুটা আছে এটা বাওঁফালে এটা সোঁফালে গতিকে একেফালে লৈ আহিম বাওঁফালে আছে 3k সোঁফালৰ পৰা 2k টো লৈ আহিলো +2k গতিকে বাওঁফালে আহি হ'ল কি -2k দুটা সংখ্যাটো আমি সোঁফালে লৈ যাম দুইটাই সোঁফালে প্ৰথমৰ পৰা আছে -1 গতিকে -1 এ থাকিলে -3 টো বাওঁফালৰ পৰা লৈ আহিম গতিকে ই হ'ব +3 এতিয়া চোৱা বাওঁফালে দুটা সদৃশ পদ কেনেকুৱা চিন আছে ইয়াত দুটা বেলেগ বেলেগ চিন আছে হয়নে গতিকে বেলেগ বেলেগ চিন থাকিলে আমি বিয়োগ কৰিম ডাঙৰটো পৰা সৰুটো তিনিটা k বিয়োগ দুটা k কি হ'ব এটা k যেহেতু বিয়োগ কৰিছো ডাঙৰ সংখ্যাৰ আগৰ চিন লিখিম ডাঙৰ সংখ্যা 3 ৰ আগত প্লাস চিন আছে গতিকে ই হ'ব +k ঠিক একেদৰে বাওঁফালে দুটা সদৃশ পদ এটাত মাইনাস আনটোত প্লাস গতিকে বিয়োগ হ'ব তিনিটা 3 বিয়োগ 1 কিমান হ'ল 2 বিয়োগ কৰিছো গতিকে ডাঙৰ সংখ্যাৰ 3 ৰ আগৰ চিনটো কি চিন আছে যোগ চিন বহিলে এতেকে k ৰ মানটো কি পালো আমি 2 পালো এতেকে আমাক k ৰ মানে সুধিছিলে হয়নে k ৰ নিৰ্ণয় মান কি পোৱা গ'ল 2 অৰ্থাৎ যেটো সমীকৰণ আমাক দিয়া আছিল সেই সমীকৰণজোৰত আমি যদি k ৰ ঠাইত 2 বহুৱাই দিও তেতিয়ালে সমীকৰণজোৰৰ কি নহব কোনো সমাধান নোলাব বুজি পালানে পালো স্যাৰ 2 নম্বৰটো আৰু 4 নম্বৰটো একে ধৰণৰ অংক ইয়াতো সমীকৰণ জোৰ দিয়া আছে যাৰ কোনো সমাধান নাই বুলি কৈছে একে ধৰণে কৰিবা তোমালোকে এতিয়া আমি যেনেকৈ কৰিলো এটো কৰিব পাৰিবা গতিকে 4 নম্বৰ আৰু 5 নম্বৰ হ'ল হোমৱৰ্ক বাকি 3 নম্বৰ এটা আছে এটো আমি কৰিম 3 নম্বৰ প্ৰশ্নটো দেখা পাইছানে নাই
কিতাপ আছে নে কিতাপত চাব পাৰিবা কি আছে প্ৰশ্নটো কি বুলি কৈছে p কি মানৰ বাবে px - y 2 আৰু 6x - 2y 3 সমীকৰণটোৰ একমাত্ৰ সমাধান থাকিব অৰ্থাৎ অদ্বিতীয় সমাধান থাকিবৰ কাৰণে p ঠাইত আমি কি লিখিব লাগে হেতু সুধিছে ঠিক আছে আমি 2 নম্বৰ 3 টো সমাধান কৰিম প্ৰথমতে সমীকৰণটো লিখিব লাগিব একে পদ্ধতি আগৰ দৰে সমীকৰণ দুটাক আদৰ্শ ৰূপত লিখি আমি a1 b1 c1 আৰু a2 b2 c2 উলিয়াব লাগে ইয়াত সমীকৰণটোৰ কি দি আছে প্ৰথমটো px - y 2 এই যে p দি আছে p ৰ ভ্যালুটো আমি উলিয়াই দিব লাগে যেটো p ৰ ঠাইত যি মান বহুৱাই দিলে সমীকৰণটোৰ অদ্বিতীয় সমাধান থাকে অৰ্থাৎ এজোৰহে সমাধান পাম আমি ইয়াক আদৰ্শ ৰূপত লিখিলে হ'ব px - y plus 2 to বাওঁফালে লৈ আহিলো গতিকে ই হ'ল -2 = 0 এটো সমীকৰণ 1 শুনি আছা নহয় শুনিছো স্যাৰ আৰু 2 নম্বৰ সমীকৰণটো দি আছে 6x - 2y = 3 এটো আদৰ্শ ৰূপত নাই গতিকে ইয়াকো আমি আদৰ্শ ৰূপত লৈ আহিম 6x - 2y - 3 = 0 plus 3 to বাওঁফালে লৈ আহিলো সোঁফালৰ পৰা গতিকে ই হ'ল -3 ইয়াতো আমি কি উলিয়াব লাগিব a1 b1 c1 আৰু a2 b2 c2 উলিয়াম ইয়াত চলক দুটা কি ক'ব পাৰিবানে সমীকৰণ দুটাত চলক কি চলক হ'ল x আৰু y হয় দুইটা সমীকৰণত চলক হিচাপে কি আছে আমাৰ x আৰু y আছে গতিকে x হ'ল প্ৰথমটো চলক y হ'ল দ্বিতীয়টো চলক a1 মানে এক নং সমীকৰণত প্ৰথম চলকটোৰ সহগ কি p আছে b1 মানে দ্বিতীয়টো চলকৰ সহগ কি আছে y ৰ সহগ -1 মাইনাস চিহ্ন আছে গতিকে মাইনাস চিহ্ন y ৰ লগত একো মানে এক এটা পূৰণ হৈছে গতিকে -1 হ'ল আৰু ধ্ৰুবক পদটো কিমান c1 ধ্ৰুবক পদ c1 হ'ল কিমান -2 তেনেকৈ দ্বিতীয়টো সমীকৰণত x ৰ সহগ কিমান আছে 6 y ৰ সহগ b2 কিমান হ'ল -2 আৰু ধ্ৰুবক পদটো c2 কিমান আছে -3 যেহেতু সমীকৰণটোৰ কি হ'ব লাগিব অদ্বিতীয় সমাধান হ'ব লাগিব গতিকে আমি এনেকৈ লিখিম যেহেতু সমীকৰণটোৰ অদ্বিতীয় সমাধান আছে ওকে শৰ্তটো কি হয় অদ্বিতীয় সমাধান হোৱাৰ a1 by a2 is not equal to b1 by b2 এনেকৈ হলে আমি জানো দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ এজোৰৰ কোনো কি নহয় অদ্বিতীয় সমাধান থাকিব হয়নে এটা মান কেটা বহুৱাই দিয়া a1 হ'ল কিমান p a2 হ'ল কিমান 6 not equal to এটো চিহ্ন ৰাখিম আমি b1 -1 b2 হ'ল -2 মাইনাস এটো কেনসেল কৰিব পাৰা দুই হৰৰ লব উভয়তে আছে এটা বজাৰ পূৰণ কৰিম আমি 2 আমি p পূৰণ কৰিলো 2 * p 2p not equal to চিহ্ন ইয়াত যেটো সমান চিহ্ন নাই not equal আছে আমি not equal লিখিম 6 * 1 কিমান হ'ল 6 আমাক লাগে কিহৰ ভ্যালু p ভ্যালুটো লাগে হয়নে গতিকে 2 টো সোঁফালে লৈ আহিম p not equals to 6 divided by কিমান 2 যেহেতু 2 পূৰণ হৈ আছে সোঁফালে এই হৰণ হ'ল ইয়াৰ পৰা আমি পাম p is not equal to 6 divided by 2 কিমান হ'ল 3 অৰ্থাৎ p ৰ মান কি পালো আমি p মান পোৱা নাই আমি পাইছো p হ'ব নোৱাৰে কি হ'ব নোৱাৰে 3 হ'ব নোৱাৰে p 3 ৰ বাদে অন্য যিকোনো মান যদি আমি বহুৱাই দিও সমীকৰণজোৰৰ কি ওলাব এজোৰ অদ্বিতীয় সমাধান ওলাব 3 বাদ দি যিকোনো মান 3 বাদ দি কেলে যদি আমি বহুৱাই দিও সোৱা 3 p ৰ ঠাইত 3 তেতিয়া ইয়াত আছে a1 by a2 হ'ল p ৰ ঠাইত যদি 3 বহুৱাই দিও 3 divided by 6 এটো 1 by 2 সোঁফালে কিমান আছে -1 by -2 b1 by b2 মাইনাস মাইনাস কেনসেল কৰাৰ পাছত এটো কি হ'ল
1/2 হ'ল গতিকে প্ৰথম a1/a2 আৰু b1/b2 অনুপাত কি হৈ যাব সমান হৈ যাব যদিহে আমি p ঠাইত কি বহুৱাই নিও 3 বহুৱাও আৰু আমি জানো a1/a2 আৰু b1/b2 মান সমান হ'ব নালাগিব যদি অদ্বিতীয় সমাধান থাকিব লাগে সমীকৰণটোৰ হয় না গতিকে p ৰ ভ্যালুটো 3 ৰ বাদে যিকোনো মান বহুৱাই দিলে p ৰ ঠাইত কি পাম আমি সমীকৰণটোৰ অদ্বিতীয় সমাধান পোৱা যাব গতিকে আমি এনেকৈ লিখিম এতেকে 3 ৰ বাদে p ৰ যিকোনো মানৰ বাবে সমীকৰণটোৰ অদ্বিতীয় সমাধান থাকিব বুজি পালানে বাৰু এটো পালো স্যাৰ p হয় p is not equal to 3 অৰ্থাৎ p ৰ মান 3 হ'ব নোৱাৰে 3 বাদ দি যিকোনো মান হ'ব পাৰে সেইকাৰণে আমি লিখিছো 3 ৰ বাদে p ৰ যিকোনো মানৰ বাবে সমীকৰণটোৰ কি থাকিব অদ্বিতীয় সমাধান থাকিব